হেল্ল' গাইজ, সদায়ৰ দৰে আজিও মই নতুন এটা ৰেচিপি ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আজি মই বনাব গৈ আছোঁ এগ কাৰী। তাৰ কাৰণে আমাক পিঁয়াজ, জলকীয়া, নহৰু, বিলাহী আৰু কণী কেইটামান লৈ লৈছোঁ। প্ৰথমতে মই কণীকেইটা অলপ মাজত সৰু সৰুকৈ কাটি দিছোঁ, যাতে ভজা টাইমত মছলাখিনি তাৰ ভিতৰলৈ সোমাই যায়। এয়া চাওক, মই এটা এটাকৈ এনেকৈ ধৰণৰ চব কাটি লৈছোঁ। কটা হোৱা মানে আমি কেৰাহী এটা গৰম হ'বৰ কাৰণে বহাই দিছোঁ। কেৰাহীটো গৰম হোৱা মানে মই অকণমান সৰিয়হ তেল পৰিমাণ অনুসাৰে দি দিছোঁ। তেলখিনি যেতিয়া গৰম হৈ যাব, গৰম হোৱা মানে মই অলপমান নিমখ, হালধি আৰু জলকীয়া গুড়া দি পিনে কণীকেইটা এটা এটাকৈ অলপ ৰঙচুৱা হৈ যোৱাকৈ ভাজি দিব। এয়া চাওক, মই কণীকেইটা এৰি দিছোঁ। এনেকৈ এটা দুটা তিনিটাকৈ এৰি ভালকৈ ভাজি লৈছোঁ। ভাজাখিনি হোৱাৰ পিছত মই নমাই ল'ম। এনেকৈ ধৰণৰ ৰেচিপি ভিডিঅ' মোৰ চেনেলটোত আৰু আছে, আপোনালোকে গৈ তাত চাব পাৰিব। এইখিনি চাওক, মোৰ কণী ভজা হৈ গৈছে। তাৰপিছত মই অকণমান মাজতে জিৰা পাউডাৰ দি দিছিলোঁ, যাতে অলপ টেষ্টটো হওক। তাৰপিছত কণীখিনি মই ধুনীয়াকৈ উঠাই লৈছোঁ। তাৰপিছত মই সেইখিনি তেলতেই তৰকাৰীটো বনাম। আপোনালোকে যদি ভাবে যে মই নতুন তেল ইউজ কৰিম, তো নতুনকৈ তেল ইউজ কৰিব পাৰে। মই এইখিনি তেলতে বনাই লৈছোঁ। তাত পিঁয়াজ আৰু জলকীয়া যিখিনি কাটি থৈছিলোঁ, সেইখিনি ভালকৈ ভাজি লৈছোঁ। তাৰপিছত মই গ্ৰেভি, যিটোত মই বিলাহী, জলকীয়া, নহৰু, আদা মিক্স কৰি এটা গ্ৰেভি বনাই লৈছিলোঁ, সেইখিনি গ্ৰেভিত মই তাত ঢালি দিছোঁ। তাৰপিছত তাত মই হালধি, জিৰা গুড়া, ধনিয়া গুড়া, গৰম মছলা, নিমখ অকণমান দি পিনে ভালকৈ পেষ্টখিনি লাৰি দিছোঁ। তাত মই আকৌ জলকীয়া গুড়া অলপমান দি দিছোঁ। গোটেইখিনি দি পিনে ভালকৈ মই এনেকৈ গ্ৰেভিটো অলপ ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। তাৰপিছত পানী যিমানটো ইউজ কৰিব, পৰিমাণ অনুসাৰে সিমানখিনি পানীয়েই দি দিব। পানীখিনি অলপ উতলি অহাৰ পাছত এটা এটাকৈ কণী এৰি দিব। তাৰপিছত অলপ 10 মিনিটমান উতলাই কণীখিনিৰ ভিতৰত যাতে বস্তুখিনি সোমাই যাওক, অলপ সিজি যাওক। তাৰপিছত চাওক, খাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু এনেকৈ ছাৰ্ভ কৰি ল'ব। আৰু এনেকৈ এটা কণীৰ ধুনীয়া ৰেচিপি ভিডিঅ' আপোনালোকে নিজেও খাব পাৰিব বনাই, আৰু চবকে খুৱাব পাৰিব। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকৈ ধৰণৰ ৰেচিপি ভিডিঅ'ৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব দেই।